हेलो गाइस की खबर आशा करिछु সকলো ভালে আছে মই এটা ভিডিওলে সকলোকে স্বাগতম জনালো আজি আমি গৈ আছো যেহেতু গাঁও ফালে ফুৰিবলৈ গৈ আছো তো কত গৈছো আপোনালোককো দেখাম মোৰ ভিডিওটো মই এতিয়া আৰম্ভ কৰিছো আপোনালোকে হেকলকে চাব হেতু দেখিছে একদম ব্ৰহ্মপুত্ৰ নদীখন একেবাৰে হুকাই মানে আৰু কি কব আৰু সব কিমান ভাল লাগিছে এই জায়গাটোৰ নাম হৈছে মলুগাঁও গেৰেকি যেহেতু আপোনালোকে জানুৱাৰী যদি আহিব বিচাৰে পিকনিক খাবলৈ বহুত ধুনীয়া জেগা ইয়াত আহিব আৰু একদম ধুনীয়াকৈ পিকনিক খাই মেলি একদম ধুনীয়াকৈ যাব পাৰিব আৰু যদি ইপাৰে যাব পাৰে কি বুলি কয় দধিয়া পায়গে নেকি এনেতো আমি গৈ পোৱা নাই বাৰু কৈছে আৰু আমিও আহিছো ৰ'দটো যিহেতু গাইছ যিমানহে চুকা কি ক'ব তথাপি ওলাই আহিছো আৰু ফালে চলো গাইছ যেহেতু মই ইয়াত দেখাইছো আৰু আগলৈ যাম আৰু আপোনালোকক আগত দেখাই যাম আৰু কি আছে আজি আমি সকলোখিনি চাই যাম আৰু ইয়াত শুনিছো বোলে লৈও আহিম বাৰু লগত আৰু খালি হাতে ঘূৰি নাহোঁ আৰু সেয়ে আপোনালোককো মোৰ ভিডিঅ' যোগেদি দেখাই থাকিম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাম লাগিছে এই আছক এইবাৰ সৰু সুৰা ফিচাৰী এখন ইয়াত মাছ আছে দেই একদম খুব জপি আছে এইফালে ঘৰ গছ গছনি ইমান ভাল লাগে ন গাঁৱৰ পৰিৱেশবিলাক এনেই কিছুমান বহুত ভাল লাগে কিমাননো আমি ৰুমত টাউনত কিমান ফুৰিম সেইকাৰণে কেতিয়াবা গাঁও ফালে আহিব লাগে এইফালে চাওক গাইছ কিমান শাক লাগে এইফালে এইবোৰ বকলি হয় সেই মাজত আছে বন্ধাকবি তাৰপিছত বিলাহী বেঙেনা আৰু আছে আগত আজি যেনেকে ফাৰ্ম আৰু একদম লৈ আহিম আৰু বেগত পুৰা ভৰাই দেই দেখাই আহিছো দলংখন পাৰ হয় যিহেতু চব্জি বাৰী এখন পায় চব্জি বাৰীখন বহুত ডাঙৰ তাৰ পাছত চব্জি বাৰীখন পাৰ হয় আপোনালোকে এই নদীখন ব্ৰহ্মপুত্ৰ নদীখন ইয়াত মানে পানী চানী শুকোৱা গাইছ সেইফালে চাওক একদম পাহাৰ দেখিছেনে আমিতো ইমান দূৰত দেখাই আছে মানে নকবই আৰু কিন্তু ওচৰলৈ যাবলৈ মন গৈ আছে মানে ইমানে ভাল লাগিছে চাবলৈ আৰু এইফালে হেল্ল' গাইছ আমি এতিয়া একদম চব্জি বাৰীত সোমাই গ'লো এতিয়া চাওঁ কি পাওঁ একদম আজি লৈ যাম বুলি ভাবিছোঁ ইয়াত চব্জিবিলাক বহুত সস্তীয়া বজাৰতকৈ বহুত কমতে দিয়ে আমি এইফালে সোমাই গ'লো এইফালে দেখিব পাৰে বিলাহী লাগিছে আৰু এইবিলাক বেঙেনা গছ আছে এই বাইদেউগৰাকী আমাক চব্জি বেগত ভৰাই দিব গৈছে দেখাম বাৰু আৰু আগত আছে এই মাজে মাজে একদম ওলকবি দি দিছে কিমান ধুনীয়া লাগিছে এইবিলাক চব মাজে মাজে ওলকবি দি দিছে বেঙেনা মাজত ওলকবি দিছে এইফালে বিলাহী এইফালে এইবোৰ হোৱাই নাই সৰু সৰু বকলি পুতলি এইফালে হোৱাই নাই এইফালে সৰিয়হ এই বাইদেউগৰাকীয়ে মাছ সৰিয়হ নহয় দেই মাজে মাজেহে সৰিয়হ ফুল দেখিছোঁ এইফালে মূলা আছে মূলা হয় তাৰপিছত বন্ধাকবি দেখিছেনে কিমান হৈছে কিন্তু বন্ধা নাই এতিয়ালৈ খাব পৰা হোৱা নাই বাইদেউগৰাকী কৈছে আৰু 2 দিনৰ পিছত আহিলে হৈ যাব বুলি কৈছে তাৰপিছত সেইফালে ৰঙালাও আছে ৰঙালাওটো এতিয়া হোৱা নাই বাৰু এতিয়া হ'ব আকৌ নিম এইফালে ৰঙালাও আছে তাৰপৰা সেই নৈখন আছে ব্ৰহ্মপুত্ৰ নদীখন যিহেতু ওচৰতে আছে একদম মাছ চাছ মাৰি ধুনীয়াকৈ খাব পাৰে আৰু একদম শাক আৰু কি ক'ব অকল সেউজীয়া শাক পাত ইমানে ভাল লাগিছে নক'ব গাইছ এইফালে চাওক এইফালে মানুহৰ ঘৰো আছে একদম মাজে মাজে এইফালে বাইদেউ ভিনদেউ কিমান আমি চব্জি নিবলৈ আহিছোঁ হেল্ল' গাইজ মোৰ ব্লগটো মই ৰাতিপুৱা ষ্টাৰ্ট দিয়া হৈছে যিহেতু আহি আমি ৰুম পালোঁহি মোৰ ব্লগটো মই ইমানতে শেষ কৰিছোঁ আশা কৰিছোঁ যে সকলোৱে শেষলৈকে চাব আৰু কোনোবাই লাইক ছাবস্ক্ৰাইব কৰা তেতিয়াহ'লে